ঈশ্বৰ জীৱাৰ গৌৰৱ হওক, প্ৰশংসা হওক। আজি সুন্দৰ বিশ্ৰাম দিন। প্ৰভুৱে ৰাতিপুৱাৰ পৰা এই সময়লৈকে তেওঁৰ ডেকা আশ্ৰয় দি আমাক প্ৰত্যেকক পৰিচালনা কৰি চলাই আনিলে আৰু এই সুন্দৰ সময় প্ৰভু দিলে। প্ৰভুক ধন্যবাদ দিম। হওক আমি ঈশ্বৰৰ বাক্য ধ্যান কৰিম। ঈশ্বৰৰ বাক্য আমাক কি কৈছে? গীতমালা 23:1 ইয়াত লিখা আছে, যাৰ অপৰাধ ক্ষমা কৰা হ'ল, যাৰ পাপ ঢকা হ'ল, সেইজন ধন্য। আজি পবিত্ৰ বিশ্ৰাম দিন আৰু আজিৰ দিন পবিত্ৰ বাইবেলত আজিৰ দিন পবিত্ৰ বুলি দিয়া হৈছে আৰু সেয়ে পবিত্ৰ দিনত আজি প্ৰভুৰ মহিমা আৰু গৌৰৱৰ অৰ্থে এই সময়ত যি বাক্য, এই বাক্যৰ দ্বাৰাই আমাৰ জীৱনত যাতে সেই পাপ ঢকা হয় আৰু সেই অপৰাধ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমি ক্ষমা পাম আৰু প্ৰভুৰ যি প্ৰেম সেই ক্ৰুচৰ মৃত্যুৰ দ্বাৰাই আৰু তেওঁ পুনৰ 3 দিনৰ পাছত পুনৰুত্থান হ'ল আৰু এই পুনৰুত্থান শব্দ, যি পুনৰুত্থান শব্দ, এই শব্দ আমাৰ বাইবেলৰ বাহিৰে আপোনালোকে ক'তো নাপায় আৰু এই বাক্য ঈশ্বৰ জীৱাৰ দ্বাৰাইহে। আৰু তেওঁ কৈছে যীশু খ্ৰীষ্টই যে মই ভাৱবাদীসকলৰ যি লিখা শাস্ত্ৰ এই তাক নষ্ট কৰিবলৈ কাৰণে অহা নাই, কিন্তু তাক সিদ্ধ কৰিবৰ কাৰণেহে আহিছোঁ। আৰু এই বাক্যৰ দ্বাৰাই প্ৰভু আপোনালোকক, পৰিয়ালক, প্ৰতিটো পিতৃ মাতৃ ভাই ভনী বন্ধু তথা আটাইৰ ওপৰত প্ৰভুৰ আশীৰ্বাদ থাকক। মুৰলী পৰিয়ালৰ ওপৰত এই বাক্য যিমানে চাই প্ৰভু সকলোকে আশীৰ্বাদ কৰে আৰু জীৱিত পবিত্ৰ যি শাস্ত্ৰ অংশ গীতমালা 23:1 এই বাক্যৰ দ্বাৰাই যাতে সকলোৰ পাপ ঢকা হয় আৰু অপৰাধ যাতে ক্ষমা হয়, এই 2 আষাৰ কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ।